হাই গাইজ, আমি আজি গৈ আছোঁ উজনিৰ ফালে। গতিকে আমি ক'ত যাম, কি কৰিম, গোটেইখিনি দেখুৱাম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। এয়া আমি পালোঁ যোৰাবাটৰ গণেশ মন্দিৰ। এতিয়া আমি তেল ভৰাব সোমালোঁ। মেঘালয়ত কিন্তু অসমতকৈ প্ৰায় 3 টকাই কম পেট্ৰলৰ মূল্য। এয়া আমি গৈ পালোঁ ৰহাৰ টোল গেট। নগাঁও বাইপাছৰ ৰাস্তাৰ দাঁতিৰ ৰেষ্টুৰেণ্ট এখনত সোমালোঁ খাবলৈ। এতিয়া প্ৰায় 3:10 বাজিছে। এয়া গৈ আছোঁ আমি ভিতৰলৈ। অৰ্ডাৰ দিলোঁ খাবলৈ। বস্তি দিছে পানী বৰ সোৱাদ লগা হৈছে খাবলৈ, দামো ৰিজনেবল হয়। বহক আৰু খাই উঠি আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। কলিয়াবৰ পাই গ'লোঁ। এয়া চাওক, আমাৰ গাড়ীৰ স্পীড 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত। গম পাইছেই নিশ্চয় কি ঠাই পালোঁ? হয়, কাজিৰঙা পাইছোঁ। স্পীড গান মিটাৰো বহুৱাই থোৱা আছে। MVR ইণ্টাৰচিপেটৰ গাড়ীও ৰৈ আছে। এতিয়া আমি বুঢ়া পাহাৰ পালোঁ। হালধিবাৰী বুঢ়ী মাই মন্দিৰত সেৱা এটা জনাবলৈ আমি নামি গ'লোঁ। মিঠা পকাত ল। বাবুক লৈ নোযোৱাত তেয়া লাগিল তাৰ। পিছত দেউতাকে লৈ যোৱাতে শান্ত হ'ল। কিছু দূৰ গৈ ৰাস্তাৰ দাঁতিৰ ভিউ পইণ্ট এটাত ৰ'লোঁ। হৰিণ আৰু গড় দেখিলোঁ। ইয়াৰ পৰা বাহিনীকুলাৰ দিয়ে চাব লাগিব। মোবাইলৰ কেমেৰা বাইনকুলাৰৰ লেন্সত লগাই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এইবাৰ খাবলৈ সোমালোঁ বোকাখাটৰ পেৰা। এয়া আমি ইয়াতে চাহ খাব সোমাইছোঁ। যোৰহাট পাবলৈ বাকী থকা অৱস্থাত ৰাস্তাৰ দাঁতিত এয়া আহোম স্বৰ্গদেউ চুকাফাৰ মিউজিয়াম। তাত বহু ৰজাদিনীয়া বস্তু আৰু কীৰ্তিচিহ্ন আছে। 2017ত শিৱসাগৰ আহোঁতে সোমাইছিলোঁ ইয়াত। আহিলে আপোনালোকেও সোমাই চাই যাব এবাৰ। এয়া নামদাং শিলসাকো পালোঁ। ৰুদ্ৰসিংহই 1703 চনতেই বনাইছিল। আজিও অক্ষত অৱস্থাত আছে। কিন্তু আজিকালিৰ ইঞ্জিনিয়াৰে বনোৱা দলং দুদিনতেই ফাট মেলে আৰু তাৰ ওপৰেৰে কাঠৰ দলং বনাব লগাত পৰে, গুৱাহাটীৰ গণেশগুৰিৰ দৰে। এতিয়া ডিব্ৰুগড় পাম আৰু তাতেই আমাৰ হোটেল বুকিং আছে, কিন্তু ফোনটোহে লগা নাই তাত। ফাইনেলি আমি আহি গ'লোঁ আৰু আমাৰ মাজতে বহুতেই খেলি মেলি হৈ গ'ল। আমি এতিয়া কেইটা বাজিলে? গুগল মেপৰ খেলি মেলি কৰিলোঁ। বহুত খেলি মেলি কৰিলে ন?
মানে অৱশেষত পালোঁ আৰু কিবা কৰি এতিয়া মানে আমি বাবু ভাগৰ লাগিছেনে তোমাৰ পেট বিষাইছে বহি বহি বিষাইছে না কিমান দূৰ জাৰ্ণি কৰিছোঁ হয়নে নহয় ভাগৰ লগত হোটেলতে খাদ্যৰ অৰ্ডাৰ দিলোঁ বাহিৰলৈ ওলাই যাবলৈ মন নগ'ল দ্বিতীয় দিনা শুই উঠিলোঁ যদিও টোপনিয়ে নাহিলে মোৰ মাজে মাজে সাৰ পাই যাওঁ অচিনাকি ঠাইত আপোনালোকৰ হয়নে নহয় নেজানো মোৰ কিন্তু প্ৰায়ে হয় পুৱাৰ ব্ৰেকফাষ্ট তাতেই কৰি আমি আহি পালোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ নেশ্যনেল হাইৱেৰ বাইপাছতে অৱস্থিত এই বৃহৎ মন্দিৰটো প্ৰথমে থালখন লৈ পূজাৰীৰ তালৈ গৈ মেইন মূৰ্তিৰ ওচৰত সেৱা কৰিব লাগে তাৰপিছতে ধূপ আৰু চাকি জ্বলাব লাগে ইয়াতে লগাই দিয়ক শিৱলিংগত পানী ঢালিলোঁ কাৰণ কিনি অনা থালখনত পানীৰ পাত্ৰ এটাত পানী দিয়া আছে গাখীৰ ঢালা দেখোন ইয়াতে কাকোৱে দেখা নাপালোঁ মন্দিৰৰ চাৰিওকাষেই ঘূৰিলোঁ কি অপূৰ্ব পৰিৱেশ খুব ভাল লাগিছে এইবাৰ আমি আগবাঢ়িলোঁ ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতু অভিমুখে ডিব্ৰুগড়ৰ পৰা তালৈ দূৰত্ব পায় 110 কিলোমিটাৰ দুপৰীয়া হোৱাত মাকুমত ভাত খাব ৰখিলোঁ এয়া টোপোলা ভাত আৰু হাঁহৰ মাংসৰ সোৱাদ লৈছোঁ আমি হালধিৰ পাতেৰে ধুনীয়াকৈ মেৰিয়াই দিছে বাবুৱে ভাত খোৱা বাদ দিছে ফ্ৰেঞ্চ ফ্ৰাই খোৱাতহে ব্যস্ত সি বিল কাউণ্টাৰত থকা একুৰিয়াম এটা দেখি তাতেই মাছ চোৱাত ব্যস্ত এয়া পালোঁ ঢলা আৰু কিছু দূৰ যোৱাত এছিয়াৰ সৰ্ববৃহৎ দীঘল দলংখন পাই গ'লোঁ
গাড়ীৰ বৰ বিশেষ চলাচল নাই বাবে বৰ স্পীডত চলাই গাড়ীবোৰ, গতিকে সাৱধান হ'ব দেই। দলঙৰ সোঁমাজত ৰখি তাৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। দলং চাই ঘূৰি আহিলোঁ তিনিচুকীয়া টাউন। তাতেই বুকিং কৰা হোটেলখন পাই গ'লোঁ। হোটেলত এণ্ট্ৰি কৰা সময়খিনিত বহি কিছু জিৰণি লৈছোঁ, কাৰণ বৰ ভাগৰ লাগিছে পুৱাৰে পৰা গাড়ীত বহি বহি। ৰুমলৈ গৈ ফ্ৰেছ হৈহে ভাল লাগিব। এয়া ৰুম পালোঁ আমি আহি। ৰাতি আমি তিনিচুকীয়া টাউনত খাবলৈ বাহিৰলৈ গ'লোঁ। খাই বৈ লৰালৰিকৈ আহি ৰুমত সোমালোঁ, কাৰণ অহাকালি টিলিঙা মন্দিৰ দৰ্শন কৰি আকৌ ঘৰমুৱা হ'ব লাগিব। গতিকে নেক্সট ভিডিঅ'টোত চাই থাকিব।